প্ৰতিটো কাহিনীতে কিবা এটা দিয়াৰ চেষ্টা কৰোঁ। গতিকে আহকচোন আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। নীৰজ আৰু গুঞ্জন দুয়োজনৰ বিয়া ধুমধামকৈ হৈ গৈছিল। নীৰজৰ চাকৰি তাৰ ঘৰৰ পৰা অন্য এখন চহৰত আছিল। বিয়াৰ আগত নীৰজ এজন বন্ধুৰ লগত একেটা ৰুমতে আছিল, কিন্তু এতিয়া তাৰ বিয়া হৈ যোৱাৰ বাবে সি এটা ঘৰ ভাড়ালৈ লৈ ল'লে। নীৰজ আৰু গুঞ্জন বিয়াৰ পাছতেই দুয়োটা ফুৰিবলৈ বুলি বাহিৰলৈ গ'ল। দুয়োটাৰেই নতুন জীৱনৰ বাবে বহুত উৎসাহিত আছিল। গুঞ্জনে নীৰজক ক'লে, মই আমাৰ ঘৰটো বহুত সুন্দৰকৈ সজাই তুলিম। খিৰিকীৰ পৰ্দাৰ পৰা ধৰি পাকঘৰৰ সৰু সৰু বস্তুলৈকে গুঞ্জনে ভাবি লৈছিল। দুয়োটাই 15 দিনমান পাছত নিজৰ ঠাইলৈ উভতি আহিলে। প্ৰথমে নিজৰ গাঁৱৰ ঘৰলৈ বুলি গ'ল। দুয়োটাকে পাই সকলো বহুত সুখী আছিল। ৰাতি সকলোৱে কথা পাতি থাকোঁতে নীৰজ আৰু গুঞ্জনে জানিলে যে দেউতাকে সিহঁতৰ লগত যাবৰ বাবে মাকৰ বাবেও টিকট বুক কৰি থৈছে। তেনেকুৱাতে মাকে ক'লে, গুঞ্জন, তুমিতো এতিয়া সৰু হৈ আছা। নীৰজ অফিচলৈ গুচি যাব। তুমি অকলে নতুন ঘৰৰ কামবোৰ কৰিব নোৱাৰিবা। মই ঘৰটো চিজিল কৰি দিম। প্ৰথমে গুঞ্জনৰ ভাল লগা নাছিল যদিও পাছলৈ বুজিলে যে শাহুমাকে ঠিকেই কৈছে। তেওঁৰ লগত থাকিলে সকলো কাম সোনকালে হৈ উঠিব। গুঞ্জনে শাহুমাকক ক'লে, ওলাব মা, আপুনি লগত গ'লে ভালেই হ'ব, আৰু আপোনাৰ অনুভৱো আছে। তিনিওজন নীৰজৰ কামৰ ঠাইলৈ আহিলে। গুঞ্জন ঘৰৰ কাম কৰাত বহুত চোকা আছিল। তাই নিজে বনোৱা এখন লিষ্ট নীৰজৰ হাতত দি ক'লে, এয়া সকলোতকৈ প্ৰয়োজনীয় বস্তু, এইকেইটা সকলোতকৈ আগতে লৈ আনিবা। তেতিয়া শাহুমাকে ক'লে, আৰে নীৰজে নালাগে দিয়া, কাইলৈ আমি লৈ আনিমগৈ, তাৰ অফিচৰ কাম আছে নহয় চাগে। এনেদৰে কৈ নীৰজৰ হাতৰ পৰা লিষ্টখন লৈ ল'লে। গুঞ্জনে বিচাৰিছিল তাই নীৰজৰ লগত গৈ সকলো বস্তু আনিবগে, কিন্তু তাই একো নক'লে। পাকঘৰৰ সকলো বস্তু শাহুমাকে নিজৰ হিচাপত নিজৰ পচন্দৰ মতেই ল'লে। গুঞ্জনে যদি নিজৰ পচন্দৰ কথা কয় তেতিয়া শাহুমাকৰ এটাই উত্তৰ আহে, এতিয়া তুমি সৰু হৈ আছা, তুমি বুজি নাপাবা। নীৰজ আৰু গুঞ্জনে মাকৰ উৎসাহৰ আগত একো নোকোৱাকৈ থাকে। মাকে নিজৰ মতেই পাকঘৰ ঠিক কৰি ল'লে। এতিয়া বাকী আছিল নীৰজ গুঞ্জনৰ বেডৰুম। এইবাৰ তিনিওজন একেলগে পৰ্দা, বিচনা চাদৰ আদি ল'বলৈ দোকানলৈ বুলি গ'ল। আগৰ দৰেই গুঞ্জনে নিজৰ ইচ্ছাৰ কিবা এটা ল'ব বিচাৰিলে শাহুমাকে কয়, আৰে ইমান পাতল ৰঙৰ পৰ্দা ল'লে লেতেৰা হৈ যাব। বিচনা চাদৰখনক লৈও শাহু বোৱাৰীৰ পচন্দ বেলেগ বেলেগ আছিল। গুঞ্জনে বুজিবই পৰা নাছিল যে তাই শাহুৱেকক কেনেকৈ বুজায়, এতিয়া যে এইখন তাইৰ গৃহস্থী। তাইৰো কিছুমান হেঁপাহ আছে, সপোন আছে নিজৰ ঘৰখনক লৈ। নীৰজে তেতিয়া মাকক ক'লে, মা, এইবোৰ যে তুমি লৈছা এইবোৰ ভালেই বাৰু, কিন্তু পাতল ৰঙৰ পৰ্দাৰ লগত পাতল ৰঙৰ বেডশ্বীটটো বেছি ভাল লাগে। এনেকুৱা কৰোঁ নহ'লে কিছুমান বেলেগো লৈ লওঁ। কিন্তু মাকে তেতিয়া ক'লে, তহঁতি সৰু হৈ আছ, এইবোৰ একো বুজি নাপাওঁ। নীৰজ আৰু গুঞ্জনে মাকৰ হৃদয়ত আঘাত দিব নিবিচাৰিলে। নীৰজে তাৰ পৰা বস্তুবোৰ লৈ পইচা দি আহিলে। এদিন মাকে ক'লে যে এইখন চহৰতে তেওঁৰ এগৰাকী বান্ধৱী আছে, তেওঁৰ ওচৰলৈ যাব বিচাৰিছে। ঘৰ সামৰাত ইমানেই ব্যস্ত হৈ পৰিছিল যে বান্ধৱীগৰাকীৰ ওচৰলৈও যাব নোৱাৰিলে। নীৰজে মাকৰ বাবে এখন ভাড়া গাড়ী মাতি দিলে আৰু মাক বান্ধৱীগৰাকীৰ ঘৰলৈ বুলি গ'ল। তাত গৈ পায়ে বান্ধৱীগৰাকীক দেখি বহুত সুখী হ'ল। বান্ধৱীগৰাকীয়ে বহুত ধুনীয়াকৈ আদৰ সন্মান কৰিলে। কিছু সময় বহাৰ পাছত বান্ধৱীগৰাকীয়ে ক'লে, তোক আমাৰ ঘৰটো দেখুৱাই দিওঁ। গোটেইকেইটা ৰুম দেখাৰ পাছত বান্ধৱীগৰাকীয়ে নিজৰ বোৱাৰীয়েকক মাতিলে আৰু ক'লে, ৰিমি, তোমাৰ ৰুমটো দেখাই দিয়া জেঠাইক। তাই ৰুমটো দেখিয়েই বুজিছিল যে সেই ৰুমটো কিবা এটা অন্য ধৰণে সজাই থোৱা আছিল। নীৰজৰ মাকে তেতিয়া ক'লে, বৰ ধুনীয়া লাগিছে ৰুমটো। তেতিয়া ৰিমিয়ে ক'লে, জেঠাই, মায়ে এইটো ৰুম মোক সজাবলৈ কৈছিল। তেওঁ কৈছিল যে এইটো তোমাৰ ৰুম, তুমি যেনেকৈ সজাব বিচাৰা সজাই ল'ব পাৰা। মোৰ নিজৰো বহুত ইচ্ছা আছিল ৰুমৰ পৰ্দাবিলাকৰ ৰং এনেকুৱা হ'ব তেনেকুৱা হ'ব। মানুহজন আৰু মই বিচাৰিছিলোঁ যে আমাৰ বিয়াৰ এখন ডাঙৰ ফটো আমি ৱালত লগাম, আৰু মায়েও অনুমতি দিছিল যে সেইটো কিবা সোধাৰ কথা নাই। এতিয়াতো মায়েও বিচাৰিছে যে গোটেই ঘৰখন ময়ে সজাব লাগে। নীৰজৰ মাকৰ নিজৰ ভুলৰ অনুতাপ হৈছিল। তেওঁ এনে লাগিছিল যে তেওঁ নিজৰ পুতেক বোৱাৰীয়েকৰ সপোনবিলাক ভাঙি দিলে। ৰাতি 9টামান বজাত মাক ঘৰ পালেহি। তেওঁ অহাৰ লগে লগে গুঞ্জনে ক'লে, মা, আপুনি ঠিকেই আছেতো? দেৰি হৈছিল বাবে আমি চিন্তা কৰি আছিলোঁ। আৰু এইবোৰ কি হয়, ইমানবোৰ বস্তু আপোনাৰ হাতত? মাকে তেতিয়া ক'লে, এইবোৰ সকলো তোমাৰ বাবে, খুলি চোৱা। গুঞ্জনে খুলি চাই দেখে তাত সেইবিলাক বস্তু আছিল যিবিলাক গুঞ্জনে পচন্দ কৰিছিল। পাতল ৰঙৰ পৰ্দা,
গুঞ্জনে তেতিয়া ক'লে, মা আমি আনিলোঁ নহয় এইবোৰ বস্তু, আকৌ আপুনি আনিলে। গুঞ্জন, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই তোমাক সহায় কৰিব আহিছিলোঁ, কিন্তু এতিয়া বুজি পালোঁ মোৰ সহায় ক'ৰবাত নহয় ক'ৰবাত তোমাৰ বাবে হস্তক্ষেপ হৈ পৰিছে। মই বুজিব লাগিছিল যে এইখন তোমাৰ গৃহস্থী, তোমাৰো কিছুমান হেঁপাহ আছে, আশা আছে, আৰু তুমি ইমান বুজা যে নিজৰ হিচাপত সকলো সুন্দৰকৈ কৰিব পাৰা, আৰু ভুল হ'লেহে তোমালোকে শিকিব পাৰিবা। গুঞ্জন আৰু নীৰজে হাঁহি মাৰি মাকক সাৱটি ধৰিলে। বন্ধু বান্ধৱীসকল, এই কাহিনীটোৰ মাধ্যমেৰে মোৰ এইটোৱেই পৰামৰ্শ যে সন্তানৰ বিয়াৰ পাছত সন্তানক সৰু বুলি ভাবি সকলো ক্ষেত্ৰতে হস্তক্ষেপ কৰিব নালাগে। বিয়াৰ পাছত সন্তানৰ গৃহস্থী তেওঁলোকক নিজেই চলাবলৈ দিব লাগে, যাতে নিজৰ ভুলৰ পৰা শিকিব পাৰে। চকুৰ সন্মুখতে বহুত ঘৰ ভাগি যোৱা দেখিছোঁ। মোৰ ল'ৰা সৰু হৈ আছে, একো নাজানে কি। গতিকে এই চিন্তাধাৰাৰ পৰা বাহিৰ হওক আৰু পুত্ৰ বোৱাৰীক কিছুমান সিদ্ধান্ত ল'বলৈ এৰি দিয়ক। ধন্যবাদেৰে আপোনালোকৰ বন্ধু মই নিবিড় দত্ত।